নমস্কাৰ JNG ষ্টাডি চেণ্টাৰলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো এনেকুৱা ধৰণৰ। মৌলিক সংখ্যাৰ ওপৰত ভিডিঅ'টো। একৰ পৰা এশৰ ভিতৰত মুঠ মৌলিক সংখ্যা কেইটা? কি কি? ইয়াৰে আটাইতকৈ সৰু মৌলিক সংখ্যাটো আৰু ইয়াৰে আটাইতকৈ ডাঙৰ মৌলিক সংখ্যা দুটা আমি শিকিম। সৰু আৰু ডাঙৰ মৌলিক সংখ্যা দুটা জানো আহা। উত্তৰ হ'ব একৰ পৰা এশৰ ভিতৰত মুঠ মৌলিক সংখ্যা 25টা। সেইকেইটা হ'ল ক্ৰমে 2, 3, 5, 7, 11, 13, 17, 19, 23, 29, 31, 37, 41, 43, 47, 53, 57, 61, 67, 71, 73, 79, 83, 89 আৰু 97। ইয়াৰে আটাইতকৈ সৰুটো 2। ই যুগ্ম অথচ আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু ডাঙৰটো 97, 97।